নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি এইটো মোৰ লাষ্ট ব্লগ হ'ব গেংটকত। আজি আমি গেংটকখন গোটেই টুৰ কৰিম। গাড়ী আহি আছে, গোটেই গেংটকখন মই আপোনালোকক দেখাম ক'ত কি আছে চব। তো ইয়াৰ পৰা আমি যাব লাগিব। মই ম'ম' খাব আহিছোঁ, ইয়াতে ৰুমত আছে। ম'ম'টো খাই লওঁ, তাৰপিছত ইয়াৰ পিছত যাম। এইটো ম'ম', এইখন আমাৰ হোটেল স্নো ভিউ। যা উঠিল সেইখন আমাৰ গাড়ী। আজি যাম ইয়াত। আজিৰ জাৰ্ণি ষ্টাৰ্ট আমাৰ। Ready? Endo board like. Khana last to bedi gai. Last to khana majol. আৰু আমি এতিয়া আহিছোঁ গেংটকৰ ফেমাছ মানে চবতকৈ ডাঙৰ মনেষ্ট্ৰী এইটো। মানে ইহঁতৰ মানে এতিয়া প্ৰাৰ্থনা চলি আছে, তাৰে মাজতে আমি পেয়াৰ কৰি কিনে আমি এতিয়া ইয়াৰ পৰা যাওঁ। আৰু এতিয়া আমি নেক্সট পইণ্ট আহিছোঁ ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ। ইয়াত এইটো ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ। ইয়াত টিকেটৰ কাৰণে 20 টকা, চবেই টিকট কাটিব লাগিব। পিনে আছে, আমি ড্ৰেছ পিন্ধি ফটো উঠিম। এই লুনাক ড্ৰেছ পিন্ধি আছে, এই ড্ৰেছযোৰ পিন্ধি ল'লো, পিন্ধি লৈ কিনে ফটো উঠি আছো আমি। চাই দিয়া পা এয়া হ'ল ফ্লাৱাৰ এক্সিবিশ্যন ইয়াৰ ছিকিমত। দেখিছেনে কি ধুনীয়া ধুনীয়া ফুল ইয়াত, বহুত ভাল লাগে আহি কিনে। আৰু এতিয়া আমি আহি পালোঁ হনুমান টপ, মানে ইয়াৰ ছিকিমৰ ইয়াত মানে হনুমান মন্দিৰটোক হনুমান টপ বুলি কয়। ইয়াতে আৰ্মিবিলাকে ইয়াত মানে এই মন্দিৰটো চাই চোৱা চিতা কৰে। তো এই মন্দিৰটো চাম। আৰু এইখিনি ইয়াৰে ভিউ পইণ্ট, ইয়াৰ পৰা এনেকৈ ফটো চটো উঠিব পাৰি। তো হনুমান টকৰ পৰা আহি কিনে এতিয়া আমি এই স্পকি হাউচ চাব সোমাইছোঁ। তাৰপিছত গণেশ টক যাম, তাৰপিছত তাচি ভিউ পইণ্ট যাম। টাইম লাগি যাব না, হনুমান টক যাওয়ার আছে আবার। যাবে কতক্ষণ টাইম কি করি মিটিয়া कितना टाइम लगता है अंदर? ये पैदल चलने का है। Ya te iba a poner ahí. বেলেগ এক্সপিৰিয়েঞ্চ আপোনালোকে আহিলে এইটো ফিলটো ল'ব। ইয়াতে এইটো হ'ল ইয়াৰে গণেশ টক। আমি এতিয়া গণেশ টক হণ্টেড হাউচটো চালোঁ, আৰু বাকী ইয়াৰ পৰা আমি তাচি ভিউ পইণ্ট যাম। তাচি ভিউ পইণ্ট যাই কিনে নেক্সট ক'ত যাম মই দেখাম আপোনালোকক। এইটো তাচি ভিউ পইণ্ট, এইটো ভিউ পইণ্ট ইয়াৰে এই গেংটকৰ। এইটো আজি অলপমান ৱেডাৰটো অলপ বেয়া, সেইকাৰণে কুঁৱলী পৰি থাকে, গোটেই ভিউটো ভালকৈ নাহে, বহুতেই বেয়া। কিবা কৈছে মুন্না?
এয়া হ'ল তাচিৰ ভিউ পইণ্ট আৰু বেলেগ একো নাই অকল মানে ফটোৰ কাৰণে ইয়াৰে তাচিৰ ভিউ পইণ্টত সোমাই এইখন বজাৰ ইয়াত আপোনালোকে যি লাগে ছিকিমৰ ট্ৰেডিশ্যনেল বস্তু ইয়াত কিনিব পাৰিব আৰু আমি তাচি ভিউ পইণ্টৰ পৰা আহি আমাৰ লাষ্ট এইটো পইণ্ট এটা ৱাটাৰফল ইয়াত মানে জিপ লাইনিঙো হয় মই এইটো দেখাওঁ এইটো ৱাটাৰফল ইয়াতে আমাৰ ছোৱালীকেইটাই জিপ লাইনিং কৰিব বাকী এই লুনাৰ কি ভয় লাগে নেকি ইয়াৰ পৰা যাব আৰু এয়া আছিল আমাৰ আজিৰ গেংটকৰ জাৰ্ণি গেংটকত চব যি আছিল চব দেখালোঁ আপোনালোকক আৰু এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ